নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকলে আমাক বহুত নম্বৰ এটা প্ৰশ্ন কৰিছিল আৰু সুধি আহিছিল যে ৱৰ্ল্ড ষ্টিকি ট্ৰেপ ক'ত পায় আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয়, কীটনাশক প্ৰতিৰোধৰ ক্ষেত্ৰত ৱৰ্ল্ড ষ্টিকি ট্ৰেপে কেনেদৰে সহায় কৰে আদি কথাবোৰ আমাক সুধি আছিল। আৰু দৰ্শকসকলৰ সেই ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি উপস্থিত হৈছোঁহি কৃষক ভৱেন হালৈ। আৰু তেওঁ ভোট জলকীয়া খেতি কৰিছে আৰু ভোট জলকীয়া খেতিতে তেওঁ ৱৰ্ল্ড ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰিছে। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এই ৱৰ্ল্ড ষ্টিকি ট্ৰেপবিলাক ক'ত পায়, কেনেদৰে কিমান টকা লয় আৰু মানে কৃষি বিজ্ঞান কেন্দ্ৰসমূহত এইবিলাক কেনেকৈ পাব পাৰি, মানে বিনামূল্যে কেনেকৈ পাব পাৰি আদি কথাবোৰ জানিবলৈ চেষ্টা কৰিম। আৰু লগতে জানিবলৈ চেষ্টা কৰিম ৱৰ্ল্ড ষ্টিকি ট্ৰেপৰ লগতে আৰু আমি ইয়াত কিছুমান ট্ৰেপ দেখিবলৈ পাইছোঁ, কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে কিছুমান পদক্ষেপ লৈছে। এই পদক্ষেপসমূহৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। স্মাৰ্ট এবিধ তাহাঁতৰ কিছুমান পোকবিলাকৰ এটা তাহাঁতৰ দিগদাৰ থাকে যে কিছুমান পোকে হালধীয়া ৰঙৰ প্ৰতি আসক্ত বেছি হয় আৰু কিছুমান মানে ব্লু প্ৰতি আসক্ত হয়, কিছুমান হোৱাইটৰ প্ৰতি আসক্ত। ইয়াত আমি এই কাঠখনত আমাৰ যিবিলাক গ্ৰীচৰ নিচিনা আঠা লগাই আছে, ইয়াত যদি পোক এটা লাগে মানে পৰি যায়, ইয়াত যদি পোক এটা লাগে সেই কাঠটো মানে কি ইয়াত পৰা উঠি যাব নোৱাৰে। ই যদি আহি যদি ভাবিছিলে যে আহি পিনে জলকীয়া জোকত পৰিম, সি কিন্তু তাহাঁতৰ কেৰেক্টাৰটো তাহাঁতি ভাল দেখে, বস্তুটো ভাল দেখে, আহি পিনে সি জলকীয়া জোকত পৰা হৈ ইয়াত পৰি দিয়ে। ইয়াত পৰি দিয়ে আঠা লাগি থাকে, আঠাত পৰি দিয়ে লাগি ধৰে, সি যাব নোৱাৰে। মানে ইয়াৰ কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণেই, প্ৰতিৰোধৰ কাৰণেই এইটো এটা মানে, আৰু এইটোৱে জৈৱিক উপায়েৰে আৰু এটা কুকুৰৰ নিয়ন্ত্ৰণ কৰা এটা কৌশল। য'ত আমি জৈৱিক খেতি কৰোঁ তাত এইবিলাক ব্যৱহাৰ কৰি ঔষধ নমৰাকৈ কীট আমি দিব পাৰোঁ। এইটো দাম কিমান এটাৰ? এইটো আপোনাৰ 40টা কাৰ্ডৰ দাম প্ৰায় 700 টকামান খৰচ হয়। ইয়াত যিটো আঠা দিয়া হয় সেইটো আহিব 800 টকামান খৰচ হয়। আৰু এইটো মানে আপোনাৰ ধৰক এক মাহ বা 1.5 মাহমান ইউজ কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে এইবিলাক কিমান পোক লাগি আছে, দেখিছেনে? কিমান অসংখ্য পোক, এইবিলাক অসংখ্য পোক দেখিছেনে? এইবিলাক পৰি আছে লাগি আছে। এইটো মানে আপোনাৰ আমাৰ তেনেকুৱা ধৰণৰ দোকানবিলাকত পাই আপুনি আমাৰ আজিকালি যেনেকৈ পথাৰবিলাকত দোকানবিলাক যি বীজ ভাণ্ডাৰ বা দোকানবিলাকত এইবিলাক উপলব্ধ হৈছে, বহুকেইটা কোম্পানীয়ে মাৰ্কেটিং কৰিছে। ঠিক তেনেদৰে আমি গৰলৰ কাৰণে এতিয়া শেহতীয়াকৈ 𝑘𝑟𝑜𝑚 টেপ আমি ব্যৱহাৰ কৰিছোঁ, যে জিকা খেতিত আপোনাৰ ধৰক ৰঙালাও পোক পৰুৱা হেৰি কাৰণে যিসমূহত আমি যিবিলাক সচেতন খেতিয়ক, এই খেতিয়কবিলাকে আমি অকল খেতি কৰিলেই নহ'ব, আমাৰ সমাজখনৰ কথাও ভাবিব লাগিব। যদি আমি সমাজখনৰ কথা নাভাবি আমি অকল মানে যধে মধে ঔষধ ইউজ কৰি থাকোঁ, এটা সময়ত আমাৰ মানৱ জাতিটো পংগু হৈ যাব। সেইকাৰণে আমি জৈৱিক খেতি প্ৰচাৰ প্ৰসাৰত আমি গুৰুত্ব দিছোঁ বা নিজেও কৰিছোঁ। আপুনি এই বস্তুটো আপুনি কেনেকৈ গম পালে ইয়াৰ বিষয়ে? ইয়াৰ বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বিশ্ববিদ্যালয়ত এটা ট্ৰেইনিং গ্ৰহণ কৰিছিলোঁ। ট্ৰেইনিঙত ইয়াৰ কথা জানাৰ পিছত সেইবিলাক ব্যৱহাৰ কৰিবলৈ